ইউটিউব চেনেল এণ্ড মাই ফাৰ্ষ্ট ভ্লগ। আচলতে মই ভ্লগ কৰিমকৈ থাকোঁ। আগতেও বহুতবাৰ মই এনেকৈ ক্লিপ লৈছোঁ, বাট এডিটিং কৰা নহয় এণ্ড কিছুমান কথা জনাও নাছিলোঁ। চ' মই এনেকৈ ভ্লগ আপলোড কৰা নাই। তো এইবাৰ ভাবিছোঁ কৰিম বুলি, যদি হয়গৈ তেন্তে আপোনালোকে ভ্লগটো দেখিবলৈ পাব। তো আৰম্ভ কৰোঁ ভ্লগটো। এই ৰাতিপুৱা মই উঠি পেলাই আজি যিহেতুকে গৰু বিহু, গৰুক ধুনীয়াকৈ মাহ হালধি সানিছে। তাৰপাছত এতিয়া গা ধুৱাব। আৰু আমাৰ এই কিউটিটোৱে খাই আছে। মোৰ ৰ'দ দিছে গাইজ, মোৰ একদম ভাল লাগি গৈছে। সদায় ৰ'দ দিব কি ইমানেই বৰষুণ, ইমানেই বতৰ বেয়া, আৰু বতৰবিলাক বেয়া হ'লে মনবোৰো বেয়া লাগি থাকে মানে। তো আজি ৰ'দ দিছে ফাইনেলি, আৰু আজি গৰু বিহু ৰ'দ দিছে, কিমান ভাল লাগিছে মানে। আশা কৰোঁ সকলোৰে মানে বিহুটো ভালকৈ যাওক। ইমানেই মানে বৰষুণৰ বতৰ, য'ত মই আমি কাপোৰ মানে অকণো ৰ'দ চ'দত দিব পৰা নাছিলোঁ। চ' আজি সেই কাপোৰ চাপোৰ ৰ'দত দিছোঁ, ঘৰ চৰ চফা কৰিলোঁ। এতিয়াই চফা কৰি আহিছোঁ। এইবিলাকে মই গা ধুৱাই নাই, এতিয়া ধুমগৈহে। তাৰপিছত এইবিলাক কাপোৰ চাপোৰ ৰ'দত দিলোঁ আৰু এইফালে তো আগে দেখতে যায় কিয়া হোতা হে। আজি যিহেতুকে গৰু বিহু, আৰু আমি সদায় মানে প্ৰত্যেকবাৰে গৰু বিহুৰ দিনাখনেই জেতুকা লগাওঁ। তো এতিয়া জেতুকা পাত ছিঙিম। আমাৰ ঘৰত নাই, বেলেগৰ ঘৰৰ পৰাই অনা হ'ল। তাৰপৰা এতিয়া জেতুকাখিনি ছিঙিম, তাৰপিছত লগাম। আৰু এইফালে জেঠাই জেতুকা পাত ছিঙি আছে, আৰু মই অকণমান সহায় কৰি দিওঁ বুলি আহিলোঁ। চ' অকণমান ওলাই যাওঁ, মানে খুৰী এজনী ঘৰৰ পৰা আহোঁগৈ। তাৰপৰা টিকলা পলি তাকিলে কিবা এটা আনিছিলোঁ, সেইটোও দি থৈ আহোঁগৈ। আৰু খুৰীয়ে মাতিও আছিলে, তো অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। তাৰপাছত আকৌ বা এজনী আহিছে, মানে বিয়া হোৱা। তেওঁ আহিছে ইয়ালৈ, মানে আমাক মানে বহুত ভাল পায় আৰু মাতিছে, তালৈ যাম। য়েছ ভাৰতী খুৰী বুটল দেই, 100 এবিধ শাক। আমাৰ এইফালে 100 এবিধ শাকৰ ভাজি খায়। আপোনালোকৰ ফালে খাই নাই বাৰু? একদম কমেণ্টত জনাব দেই। নহয়, এইটো মই বেয়া ইউজত কৰা নাই নহয়, একদম জনাব দেই। ভালকৈ কৈছোঁ হয় নহয়, বুজিব। মই ভিডিঅ' কৰি আহিছোঁ, লাইটটো অফ কৰি দিছে, একদম ক'লা উঠি গৈছে। হ'ব একো নহয়। আপোনালোকৰ ঘৰলৈ আহিছোঁ বিহু খাবলৈ। গৰু বিহু দিনাখন আহিলোঁ বিহু। ইয়াক খুৰীয়ে লাও বনাই থৈছে দেই, গুড় দি বনাইছে ন? এজনী আমাৰ আইতা। মই বেলেগ ৰূপ ল'লোঁ হয়নে? একো বেলেগ ৰূপ নাই লোৱা। নহয় ল'লোঁ মই। চাইছা এই ব্লাউজটো আগতে হুক লগাওঁ, এই মূৰবোৰ সোমাইছে, সেয়া ধৰিলে। আইঅ' নহয় সঁচাকৈ কৈছোঁ। কি যে কথা কৈছে অ'। নহয় চাম, মই গাব হৈ আছে, গাব। ৰূপটো আজিহে দেখিছোঁ। এইফালে আছে মাছ, এইফালে আলু, আৰু এইফালে ভাজি আছে জেঠাই। 100 এবিধ শাক কোনা? 100 এবিধ শাক ভাইটি দাঙি দিওঁ। গাইজ 100 এবিধ শাক কাটি থৈছে। আৰু গাইজ আমি জেতুকা এতিয়াহে লগাইছোঁ, মানে দিনত লগাবলৈ নহ'লেই, আলহী আহি আছিলে। চ' এতিয়া আমি লগাইছোঁ। গাইজ ভাত চাত খালোঁ, এতিয়াতো টোপনি হৈছে, বাট মই লগাই আছোঁ মানে জেতুকা, সেইকাৰণে এতিয়া মই হোৱা নাই, অলপ দেৰিকৈ শুম। গাইজ আজি হৈছে ৰঙালী বিহু, মানে আমাৰ অসমীয়াৰ বছৰৰ প্ৰথমটো দিন, আৰু সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আৰু এতিয়া মানে মায়ে প্ৰসাদ, মানে আমাৰ সকলোৰে ঘৰে ঘৰে দিয়ে প্ৰসাদ। তো মায়েও এতিয়া প্ৰসাদৰ কাৰণে তৈয়াৰ কৰি আছে, ধোৱা পখলা কৰিছে। দেন আমি সকলোৱে নিয়ম কৰিম। তো আজি সঁচাই মানে বিহু বুলিলে আৰু আমাৰ অসমীয়াত কি লাগে, তো
সকলোকে বহুত বহুত শুভেচ্ছা থাকিল আৰু আপোনালোকক মোক আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ এণ্ড সদায় ছাপোৰ্ট কৰিব মৰম দিব আমাৰ ডেকা ল'ৰাই নতুন কাপোৰ পিন্ধিছে এতিয়া আমি প্ৰসাদ খাম জিজ্ঞাসু ঢোল ক'ত গাইজ এয়া হৈছে আমাৰ বিহুৰ যোগাৰ বিহুত মানে ইমানখিনি বস্তু বনাইছে তো মই মানে এইখিনি গোটেইখিনি এনেকৈ সজাব ক'লোঁ আৰু মাক মায়ে সজাই মেলি দিলে ধুনীয়াকৈ আৰু আলহীও আহিব সিহঁতকে সজাইছে এনেকৈ মানে দিব আৰু তেওঁলোকক খাবৰ বাবে বিহু খাব আহিব পাতিছিলোঁ তো এইখিনি আমাৰ যোগাৰ দৈ মুড়ি চিৰা বগা পিঠা তিল হাই দি ক হাই বুলি ক কি খবৰ বুলি সোধ মই ভালেই বিহু শুভেচ্ছা দে আকৌ বিহু শুভেচ্ছা থাকিল বুলি ক আপোনালোক সকলোলৈকে মোৰ বিহু মোৰ ফালৰ পৰা বিহু শুভেচ্ছা থাকিল তাকে ক তোৰ মতে কচোন কেনেকৈ ক ক ক বেয়া বুলি ক'ব আকৌ তোক ক নকলি ন লছ পচ পচ নাচ একচুৱেলি গাইজ মই মানে ৰখি আছোঁ মোৰ লগৰ এজনী আহিম বুলি কৈছে তেওঁ মানে ৰাস্তাটো চিনি পোৱা নাই সেইকাৰণে মই তাই মানে সুধি ওলাই আছেহি মই সেই ফোন লৈ পেলাই ৰাস্তাত ৰখি আছোঁ তাই আহিব মই মানে একদম তাইক চিনাকি দিম আৰু তো আহি আছে চাগে দেই বাইক এখন দেখিছোঁ বাৰু মাৰ খাবি দে নিপুতা বস্তু এটা ইয়াই লং হাই ক'লা কৰি দিছোঁ মই গাইজ ইমান ধুনীয়াকৈ সজাইছে ভাব তই মোক আজিলৈকে এনেকৈ সজাই খুৱাই পাইছ হয় নহয় নিপুতা জলকীয়া খাই নাই হয় নেকি হাই কোৱা আকৌ গাইজ এয়া ফাইনেলি মোৰ লগৰজনী আহি পালেহি মই অথনি কৈছিলোঁ কেমেৰাটো ফ্ৰণ্টত এনেকৈ লৈ পেলাই ভিডিঅ'টো যিটো অন নহ'লে হ'ব তাৰপৰা ক'লোঁ এয়া আহি পালেহি ইমানেই ৰাস্তা ভুল কৰিলে নহয় ক'ত গৈ ওলালেগে ঠিক নাই সিহঁতি তাৰপৰা যেন তেনে আহি ওলালেহি তাৰপৰা চাহ তাহ খালে আৰু ভ্ৰমণ আছিলে সিহঁতৰ তাই ৰাখীত ভ্ৰমণ আছিলে কাৰণে তাই আজি ইমান ঘূৰি পেলাই আমাৰ ঘৰ ওলাইছে মই আনিলোগে পৌৱাই পালে পোহে পৌৱাই পায় বায়ে বায়ে চুৰ কৰিবলৈ গৈও খাই আছো খাই লওঁ বাই 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 আলহী মানে এতিয়া গ'লগৈ মানে আলহী মানে কি আৰু মোৰ লগৰজনী আহিছিলে আৰু দাদা আহিছিলে তেওঁলোক গ'লগৈ এতিয়া মোকো উঠালি মই যিটো মুখত ভেজ দি থাকিলোঁ এইবাৰ চাগে মোৰ ব্লগটো সম্পূৰ্ণ হ'ব বুলি আশাটো ৰাখিছোঁ গাইজ যদি সম্পূৰ্ণ হয় আপোনালোকে দেখিবলৈ পাব আৰু মই কিবা এটা নহয় কিবা দিম মানে আজিলৈকে মানে মই বহুত এনেকৈ ক্লিপ মানে বহুত নলওঁ আচলতে মোৰ লাজ লাগে মানুহৰ লগত কথা কৈ পেলাই ভিডিঅ' বনাবলৈ বাট আপোনালোকৰ কাৰণে মই বনাম বুলি ভাবিছোঁ দেন আৰু বনাম চাগে আপোনালোকে পিছে মৰম দিব আৰু মানে মোৰ এডিট কৰিবলৈ বহুত এলাহ কিন্তু এইবাৰ মই কৰিম বুলি ভাবিছোঁ মানে একদম গণেশ মন্দিৰত কৰিম আৰু আগতে মই আৰু তাৰপাছতে মই আৰু এটা ভ্লগৰো দিম কিন্তু সেই ভ্লগটো কৰা মানে মই জানুৱাৰীতে কৰিছিলোঁ আজিলৈকে দিয়াই নাই সেইটোতো আপোনালোকে মৰম দিব লাগিব তেতিয়া মই নিশ্চয় দিম এইটো দেখিছেনে নাই তাক মুড়ি খাব দিছোঁ আৰু সি মানে মোৰ চোলাহে খায় সি মুড়ি নাখায় একদম মুড়ি খা দেখোন দেখিছেনে ইমান ভিডিঅ' ভালকে কৰিছোঁ ভাইটি জানো ক'লে গ'ল বোলে আমাৰ গাঁৱৰ মানে যোনখিনি ডাঙৰ মানুহ বোৱাৰীখিনিয়ে বিহু মাৰিছে এণ্ড তাৰপিছত এতিয়া সৰু সৰু ল'ৰা ছোৱালী কেইটামান আহিছে সিহঁতি মানে হুঁচৰি গাব মানে সকলোৱে ফূৰ্তি কৰিছে আৰু বিহু বুলি তো অলপ চলপ মই দেখুৱাইছোঁ তাৰে মানে চাওঁ আৰু
চাওঁ এইটো এটা যা বোলে এফালে চাওক মই উঠিছোঁ নাই মানে দিনত মোৰ লগৰ এজনী আহিছিলে আৰু ৰাতি এতিয়া এহেত আহিছে এইটোৰ লগত মই একদম সৰুৰ পৰা লগতে পঢ়া স্বদেৱ এণ্ড এইফালে আছে প্ৰসেনজিৎ হাই বল আহো বুলিহে নকবা হপাই বিহু গাইছে মানে আপুনি যদি বেংগলী হয় কিবা মানে মানুহ হয় যদি অসমীয়া ছোৱালী দোষ বনাব তেতিয়া ঘৰত মাতিব আৰু এনেকৈ খুৱাব লাগিব লাডু বনাই আছে ৰেডি হৈ আছে এণ্ড আই এম অলছ' ৰেডি মই ৰেডি নাই হোৱা মই জাষ্ট কাপোৰ পিন্ধিব ৰেডি হৈছোঁ আৰু চাওক মই কাপোৰ চাপোৰ পিন্ধিলোঁ মানে আৰু এইফালে পিন্ধিলে এতিয়া মোক মানে একো নকৰোঁ ৰাতি মানে আজি দেৰিয়ে হ'ল ৰেডি মোৰ মুগাকে ওলাম মুগা পিন্ধিছে তাৰপিছত এতিয়া মানে ফুট ল'ম আৰু কাৰণ কোন চুটি আছে আমি একদম ৰেডি হৈ গ'লোঁ মই একদম 10 মিনিটৰ ৰেডি হৈছোঁ বুলি ক'ব পাৰি মানে আমাৰ বহুত বেছি দেৰিয়ে হৈ গ'ল এতিয়া যাওঁহে দুজনী এইফালে বাও ৰেডি হ'ল মই ৰেডি হ'ল আৰু মই মানে মুগা নাই পিন্ধা ৰেড পিন্ধিছোঁ মানে এণ্ড হেৰি মানে আমি ৰাতি বিহু মাৰিম তো গাঁৱতে মাৰিম কাৰণে আজি মানে মোৰ ল'ৰালৰি হ'ল কাৰণে এইবিলাক ইমান মুগা চোগা পিন্ধা নহ'লে এনেকৈ পিন্ধিছোঁ আৰু তেনেকৈ আমি যাওঁ আৰু মোক কেনেকুৱা লাগিছে একদম জনাব হা মানে এনেই কেনেকুৱা লাগিছে ক'ব আৰু টু বি অনেষ্ট এনে এইফালে বা হ'ব যাওঁ গাইজ আজিৰ ব্লগটো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে এণ্ড মোক মৰম আৰু আশীৰ্বাদ কৰিব বুলি মই আশা ৰাখিছোঁ আকৌ লগ পাম অন্য এটি ব্লগৰ সৈতে আজিলৈ বাই বাই